ৰাজ্যজুৰি গাহৰিৰ মাংস ব্ৰিগেড নিষেধাজ্ঞা আৰোপ অসম চৰকাৰৰ অচিন ৰোগত আক্ৰান্ত হৈ 6খন জিলাত 1964টা গাহৰিৰ মৃত্যুক লৈ হস্তম পশুপালন আৰু পশু চিকিৎসা বিভাগ সোৱাইন ফ্লুৰ ভেকচিন দিও সুফল লাভ নকৰাত ভূপাললৈ প্ৰেৰণ তেজৰ নমুনা। দ্বিতীয় পৰ্যায়ৰ লকডাউন বলবৎৰ পাছতো দেশত অব্যাহত আছে নতুনকৈ কৰোনা আক্ৰান্তৰ ঘটনা, যাৰ পৰিপ্ৰেক্ষিতত 3 মেৰ পাছতো তলাবন্ধ বৃদ্ধিৰ সম্ভাৱনা। সোমবাৰে সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে ৰাজ্য বিশেষে হ'ব পাৰে এই সম্প্ৰসাৰণ। কেন্দ্ৰীয় চৰকাৰে দেশজুৰি দোকান পোহৰ খোলাৰ নিৰ্দেশনা দিলেও অসমত অদ্যাপি প্ৰযোজ্য হোৱা নাই এই ঘোষণা। সোমবাৰে বিয়লিহে অসম চৰকাৰে এই সম্পৰ্কে ঘোষণা আগবঢ়াব। কেন্দ্ৰীয় অধিসূচনাৰ ভিত্তিত শনিবাৰে পুৱাই খোলা দোকান বন্ধ হ'ল ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনাত। প্ৰাক্তন ৰাজ্যপাল প্ৰবীণ ৰাজনীতিবিদ দেৱানন্দ কোঁৱৰৰ 88 বছৰ বয়সত গুৱাহাটীত দেহাৱসান। আজি শিৱসাগৰৰ নিতাই কোঁৱৰ গাঁৱত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব শেষকৃত্য। ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি ৰাজনৈতিক সামাজিক দল সংগঠন তথা ব্যক্তিৰ গভীৰ শোক প্ৰকাশ। সোমবাৰে অন্ত পৰিব BTCৰ বৰ্তমান পৰিষদৰ কাৰ্যকাল। কংগ্ৰেছৰ পাছত সেয়ে ইয়াৰ শাসনৰ ভাৰ ৰাজ্যপালৰ অধীনলৈ নিয়াৰ দাবী ভাৰতীয় জনতা পাৰ্টিৰ। নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে লকডাউনৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছিল ইয়াৰ নিৰ্বাচনী প্ৰক্ৰিয়া। উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনৰ জীয়াই আছেনে? উত্তৰ কোৰিয়াৰ প্ৰশাসনৰ উদ্ধৃতিৰে নিৰ্ভৰযোগ্য সূত্ৰই দাবী কৰিছে যে তেওঁ এতিয়া চিকিৎসা কৰিব পৰা অৱস্থাত নাই, যাৰ অৰ্থ হৈছে তেওঁ ইতিমধ্যে মৃত্যু হৈছে। আমেৰিকা আৰু চীনৰ ইয়াকে লৈ গৱেষণা। নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ অনাতাঁৰ পাঠদানৰ ব্যৱস্থা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ। 27 এপ্ৰিলৰ পৰা প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ দুপৰীয়া 12:30 বজাত এঘণ্টা শুনিব পাৰিব এই পাঠদান। পাঠদানৰ লগে লগে শিক্ষাৰ্থীৰ বাবে প্ৰশ্ন কৰাৰ সুবিধা। লকডাউনৰ মাজতে সুখবৰ বতৰা। বুছান আন্তঃৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব নগাঁৱৰ খঞ্জন কিশোৰ নাথৰ চুটি ছবি দ্য বয় উইথ এ গান। কাৰ্বি ভাষাত নিৰ্মিত চুটি ছবিখনৰ দৈৰ্ঘ্য 15 মিনিট। মহামাৰী কৰোনাৰ বিভীষিকাৰ পাছতে ক্ৰিকেট আৰম্ভ কৰাৰ পোষকতা ভাৰতৰ পূৰ্বৰ অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ। সম্প্ৰতি খেললৈ মন নিদি দেশ তথা বিশ্বখনক বচোৱাতহে খেলুৱৈসকলে মনোনিৱেশ কৰিব লাগে বুলি তেওঁ কয়। বৰ্তমান সময়ত খেলুৱৈসকল খেলপথাৰলৈ গ'লেও মনত সংশয়ে ক্ৰিয়া কৰি থাকিব বুলি ক'লে যুৱৰাজে। ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্মীয়মান কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বহিৰাজ্যৰ পৰা আহিবলগীয়া প্ৰায় 4,000 লোকক কোৱাৰেণ্টাইনত ৰখাৰ পৰিকল্পনা। চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাতে এনে তৎপৰতা।